everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছো। নতুন বছৰৰ প্ৰথমটো ব্লগ কৰিছো এতিয়া। আমি এতিয়া গৈ আছো দুলিয়াজান টু তিনচুকীয়া গুইজান ঘাট। বহুত দিনৰ পৰা শুনি আছিলো স্কাইলেণ্ড ৰিজৰ্টৰ কথা। আজি গৈ আছো তালে, কেনেকুৱা ৰিজৰ্টখন চাবলে আৰু কি পাওঁ তাত আপোনালোককো দেখুৱাম। আৰু ইংৰাজী নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আপোনালোক সকলোকে। বলক এতিয়া গৈ থাকো আমি তাত কি পাওঁ আপোনালোকক দেখুৱাম। তাত গৈ লগ পাই যদি ডান্স ডান্স কেনেকৈ ডান্স কৰে বাবা আমাৰ বেটি আজি হেপী নিউ ইয়াৰ দেই চবকে। এতিয়া আমি কলে গৈ আছো, ক'ত গৈছো আমি এতিয়া বালি চাপৰিলৈ গৈ আছো বুলি কোৱা। গুইজান ঘাটৰ বালি চাপৰিলৈ আমি এতিয়া গৈ আছো। আমি তাত কি কৰিম, আমি তাত আজি কি কৰিম, আজি পিকনিক পাৰ্টি কৰিম বুলিয়া। আমি এতিয়া কেক খাম, মায়ে আমাক কেক দিছে, আমি কেক খাম দেই। এইটো লোৱা এইটো লোৱা, আমি এতিয়া কেক খাম। এইটো কোনে খাব, ড্ৰাইভাৰে, আমাৰ ড্ৰাইভাৰজীয়ে খাব নি, ড্ৰাইভাৰজী কেক খাব নি, নেখায়। উইথ ফেমিলি আমি চব গৈ আছো। পিছত ৰাইজে পুৰা খাৱন দিছে দেই। হা অকণি কি আনিলা? কেক আনিলো, কেক আনিছো, বিস্কুট আনিছো। প্লিজ ৰবা এইটো খাই লোৱা তাৰপিছত কবা আকৌ। এইটো লোৱা। বা কেনেকুৱা লাগিছে, মজা। বাহ মজা, মোবাইলতে চাই আছো আকৌ। আৰু খাবা, আৰু 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 খাম দেই। এইটো পটাপট খাই লোৱা। তুমি দুইখনতে দেখাবা কেনেকৈ মজা বুলি দেই। খাই লোৱা। মুখখন বেলা লাগিছে। বহি লওঁ আমি চিধাকে। কেনেকুৱা লাগিলে খাই, কেনেকুৱা লাগিছে কৈ দিয়া আকৌ। আমি খালো চকলেট বিস্কুট। আমি গুইজান ঘাট পাই গলোহি। আমি এতিয়া ঘাটত ফেৰীত উঠিছো এতিয়া স্কাইলেণ্ডলৈ যাবলৈ। আমি গাড়ীতে আছিলে তই নাৱত উঠি কেনেকুৱা লাগিছে বেটি, কেনেকুৱা লাগিছে কৈ দিয়া। মজা। বেটি যাম। বাপৰে এই পাৰতো ইমান মানুহ, সেই পাৰতো ইমান মানুহ। চব আজি বহুত ভিৰ। বেটা এখন চলাবা নেকি, বেটা এখন চলাবা নেকি? বহুত টাইম লাগিব। কেলে সুধি চাচোন বেটি, ক বেটি। বেলুন দেখিলা? কোনটো বেলুন, কোনটো? সেইটো বেলুন, সেইটো বেলুন। তুমি বেলুনত উঠিবা নি? উঠিবা? এইটো কি কৰিলে, এইটো বেলুনত কি কৰিলে চোৱা।
জুইটো মূৰৰ ওপৰতে জ্বলি থকা নিচিনা লাগিছে না ন মানুহখিনি মূৰৰ ওপৰতে বেছি ওপৰলৈ নিব নোৱাৰো ন ইমান ডাঙৰ দেখিছা নাই হৰ্চ ৰাইডিং বেটি উঠিবা নি বেটি উঠিবা নি এইবোৰ সৰু সৰু ল'ৰা ছোৱালীয়ে চলাব পৰাকৈ কিছুমান খেলা গাড়ীও আছে ইয়াত বেটি ক'ত উঠিলা ৰথত উঠিলা বেটিয়ে ফুলৰ ৰথত উঠিলে ক'ত খুজি কৰিছা ক'ত খুজি কৰিছা ক'ত খুজি কৰিছা ক'ত খুজি কৰিছা বালিত এইখন গাড়ী চোৱা গাড়ী 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 ধৰক বেটিয়ে মই বেটি 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 ফটো মাৰিলে তাত অঁ তাত মাৰিলে ইয়াত মাৰিম ইয়াত মানে বালিত মই কেইকলমান মাৰিলে হ'ল অঁ মাৰি দিম পাৰিবতো বেটি কি খাইছা কি খাইছা মোক দিয়া না মোক দিয়া না কি খাইছা ই পৰি গ'ল এইটো নুচুবা নুচুবা বেলেগ দিম দেই বেলেগ দিবা আইতাই বেলেগ দিব আইতা বেলেগ দি দিয়া অকণমান চি 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 অঁ চি চি অঁ এইটো আইতাই আকৌ বেলেগ দিব দেই আইতাই বেলেগ দিব বেটি ব'লা ব'লা জলদি 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 আকৌ এইফালে পলাইছে এইফালে ব'লা সেইফালে ব'লা আমি চিপছ খামগৈ আহা আমি চিপছ খামগৈ আহা জলদি 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 আহা না জলদি আহা আমি চিপছ খামগৈ আহা আহা জলদি হাত ধৰা হাত ধৰা মোৰ হাত ধৰা হাত ধৰা মই যাওঁ মই চকো খাওঁগৈ মই যাওঁ চকো খাওঁগৈ আৰে 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 বাগুটি দুষ্ট কি ল'লা ইয়াত এতিয়া পকৰি খাবলৈ লৈছোঁ চাহ খালা নেকি এইখিনি মোক খোৱা এয়া চাহ খাম এতিয়া আমি আৰু পকৰিৰ লগত বেটি পকৰি খাবা বেটি পকৰি খাবানে কি খাইছা পকৰি খাইছে বেটি মৃত্যু বা কিমান দেৰি কয় ৰলবাৰখিনি তাত আছে গৈ মোক মৰম কৰিছা নি তেতিয়াহ'লে মোক মাৰিছা কেলে জেঠাই গুচাই দিব দি দিয়া 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 মই গুচাই দিম দিয়া গৰম গৰম এতিয়া বইল কণী খাব লৈছোঁ এইটো নেখালেতো পিকনিক নহয় কেতিয়াও আকৌ গৰমটো কেলে চুইছা গৰম আছে কিন্তু ন এতিয়া বইল কৰা নেকি বইল কৰি তত নেব গৰম বুলি কৈছো না তোমাক এইবোৰকে খাওঁ আজি মোৰ লিপষ্টিক নাই সোমাব ন ডাঙৰটো মোৰ আছে গৰম ৰবা না খাবা ৰবা গৰম বহুত গৰম এই দুখন হাউচ বোটতে খোৱাৰ ব্যৱস্থাও কৰিছে আপোনাৰ ভেজ নন ভেজ প্লেট লগাইছে তেওঁলোকে পাৰ প্লেট 300 500 কে কিন্তু খোৱাটো টেষ্টি বনাইছে
খাবলৈ, কিন্তু খোৱাৰ ভিডিঅ' কৰা নহ'ল। বহুত ভিৰ হৈ আছিল মানুহ, আৰু তাতে আমাৰ অকণমানিজনী অকণমান আমনিও কৰিলে, সেইকাৰণে খোৱা ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। লোহিয়ালি ৰঙাবেলি, পশ্চিমৰ আকাশত আবেলি, আৰু আমাৰো এতিয়া ঘূৰিবৰ হ'ল গুইজান ঘাটৰ পৰা। মিঠা আলিংগনে নতুন বছৰৰ প্ৰতিটো ক্ষণ সুখ সমৃদ্ধি আৰু প্ৰেৰণাৰে উপচি পৰক, আশাৰ প্ৰদীপ জ্বলি উঠক প্ৰতিটো পল, প্ৰেম আৱেষ্টনীত প্ৰাণ পাই উঠক সম্বন্ধৰ বুৱতী নদীয়ে, কৰ্ম সংস্কৃতিৰ জোৱাৰে অসীমা অতিক্ৰম কৰক, নতুনক আদৰণি পুৰণিক বিদায়, এইদৰেই বছৰবোৰ পাৰ হৈ যায়। নতুনত্বক আঁকোৱালি ল'বলৈ আমি সদায় প্ৰস্তুত, ন ন সপোন ৰচি, ন ন প্ৰতিশ্ৰুতিৰে, ন ন আশা ৰচো বহু হেঁপাহেৰে। ইংৰাজী নৱবৰ্ষৰ 2001ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন বছৰে কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা, তাৰে কামনাৰে পৰিয়ালৰ প্ৰতিজন সদস্যলৈ হেপী নিউ ইয়েৰ 2021 টু এভৰিৱান। এখনো নাও খালী নাই, গোটেইকেইখন নাও আজি ভৰ্তি হৈ আছে। এতিয়া আমি গুইজান ঘাটৰ পৰা উভতি গৈ আছোঁ। বহুত বেছি ঠাণ্ডা। ধৰি থাকা, কিন্তু ধৰি থাকা। দে